দৰিদ্ৰতাক নেওচি শৈক্ষিক সংগ্ৰামত ব্ৰতী নীলবাগানৰ ৰিজৱানা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বৃহত্তৰ নীলবাগানলৈ গৌৰৱ কঢ়িয়াই আনিলে। সৰু থাকোঁতেই পিতৃক হেৰুৱাই মনোবল হেৰুৱাই পেলাইছিল এইগৰাকী ৰিজৱানাই। আজমল পৰিয়ালে মেধাৱী ছাত্ৰীগৰাকীৰ সেই মনোবল বৃদ্ধি কৰিছিল। পিতৃৰ সপোন আছিল যে মোৰ ৰিজৱানা পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ব। পিতৃৰ সেই সপোন আজি বাস্তৱায়িত কৰি দেখুৱালে নীলবাগানৰ সুন্দৰী তথা মেধাৱী ছাত্ৰীগৰাকীয়ে। অসমীয়া মাধ্যমত পঢ়া শুনা কৰা মেধাৱী ছাত্ৰীগৰাকীয়ে হঠাতে ইংৰাজী মাধ্যম পাই নিৰাশ হৈ পৰিছিল। তাই ভাবিছিল যে শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ'ল শিক্ষাৰ কঠীয়াতলী। অৱশেষত সাফল্যৰ শিখৰত উপনীত হৈ আনন্দত আত্মহাৰা মেধাৱী ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অভূতপূৰ্ব ফলাফলেৰে চমক সৃষ্টি কৰি 5 বছৰীয়া BA LLBৰ চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰী তথা নীলবাগানৰ সুযোগ্য কন্যা ৰিজৱানা বেগমে। আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টিদ্বয় মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ চিৰাজুদ্দিন আজমলে ৰিজৱানা বেগমক জনাইছে শুভেচ্ছা।